কবিতাৰ শিৰোনাম প্ৰেম সান্তনা নে যান্ত্ৰণা। কথা ৰিণ্টু কুৰ্মী। পাঠ দীপশিখা ৰাজকোঁৱৰ। প্ৰেম ভালপোৱা যদি খন্তেকীয়া হয়, তেনে এই প্ৰেমৰ সম্পৰ্ক হয় কিয়? প্ৰেমৰ মাজত যদি কাজিয়া নহয়, তেন্তে মৰম পাবা ক'ত? কেতিয়াবা মন পাবলৈ চাব, কেতিয়াবা মন যায় আকৌ মনৰ দুখবোৰ। বাদ দিয়াহে, এয়া হয়তো ভাগ্যৰে দুখ, নতুবা কপালৰ লিখন। মনত পৰে তোমাৰ সেই কথাবোৰ, মনত পৰে তোমাৰ কান্দোনৰ। হয়তো নকলেও বুজিছা চাগৈ, মইতো নুবুজো বাবে। বাদ দিয়াহে, তোমাৰ বাবে জীয়াই থকাৰ সপোন দেখিছিলোঁ। তোমাৰ কথাবোৰ মোৰ ব্ৰহ্মাস্ত্ৰ আছিল, সাহস আৰু বহুত কিবা কিবি। শেষত কওঁ, তোমাৰ প্ৰতি মোৰ যদি সঁচাই আপোন ভাৱ আছিল, তেনে এদিন মুখামুখি হ'ম। তেতিয়া মই যদি বাদ দিয়াহে।